তিল পিঠা কি আছে দেখা কি জানো গা তিল পিঠা দীঘলীয়া তাৰপিছত গোলাপ ঠাগুল তাৰপিছত তো হে গাইজ গুড আফটাৰনুন ফ্ৰম ঘৰৰ পৰা এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এফালে চাওকচোন হাঁহকেইটা কিমান উৎপাত কৰিছে একেটা আমাৰ হাঁহ পুহিছে আৰু একেটা হৈছে কেইটামান আৰু মানে কি হ'ল বহুত দিন ভিডিঅ' দিয়া নাই ন সেইটো কাৰণে এতিয়া ডেইলি ব্লগ দিম বুলি ভাবিছোঁ ঘৰৰ পৰাই আৰু ডেইলি ব্লগ দিলে গম পায় আৰু ইমান তেনেকুৱা খাচ নহয় যিবিলাক ঘৰৰ বস্তু সেইবিলাককে দেখাই থাকে তো তাকে আৰু মই এতিয়া ডেইলি ব্লগ দিম বুলি ভাবিছোঁ চ' আপোনালোকে চাব আৰু এতিয়া যাওঁ ছাগলী এজনী আছে আমাৰ মানে ছাগলী এজনী নতুনকৈ আনিছে সেইজনী আনিবলৈ কাৰণে সেইদিকে এৰাল দি থৈছে তো সেইদিকে পৰা লোৱা হ'ব এতিয়া ছাগলীজনী আৰু গাইজ মোৰ এনেকুৱা হৈছে এইকেইদিন মানে চৰ্দি জ্বৰ পূৰা হৈ আছে তো মাতটো চাগে শুনি পেলাই গম পাইছে পূৰা চৰ্দি জ্বৰ আৰু এতিয়া মানে ঘৰত থাকি থাকি কি কৰিমনো সেইটো কাৰণে ভাবিলোঁ এটা ব্লগ আৰম্ভ কৰি দিওঁ যিহেতু বহুত দিন ব্লগ দিয়া নাই তো আৰম্ভ কৰি দিছোঁ আৰু গাইজ এইফালে চাওকচোন মোৰ চুলিকেইডালো বহুত দীঘল হৈ গৈছে একেডালকো কাটিব লাগিব কাটি গৈ ল'ম ধুনীয়াকৈ আৰু এতিয়া ছাগলীজনী ধুনীয়াকৈ লোৱা হ'ব আৰু তো লেটছ গ' যাওঁ আৰু ছাগলীজনী লোৱা হ'বগৈ ছাগলীজনী অনা হ'ল কেইদিনমান হ'লেও মানে ছাগলীজনী কেনেকৈ কান্দি থাকে বহুত সেইবোলে একো নাই আৰু কান্দিবই নতুনকৈ যিহেতু অনা হৈছে চ' এতিয়া ধুনীয়াকৈ ছাগলীজনী লোৱা হ'বগৈ আৰু গাইজ আমাৰ এইফালে ছাগলী অনা হৈ গ'ল আৰু এতিয়া গা পা ধুনীয়াকৈ ধুই লওঁ তাৰপিছতে যিহেতু এতিয়া ভাদ মাহ চলি আছে সেইটো কাৰণে আমাৰ ওচৰৰে নামঘৰত আকৌ তাতে মানে কি নাম চলি আছে আৰু ঘৰতো এতিয়া মা দেউতাহঁতে নাই চব নামঘৰত গৈছে তো সেইটোৱে আৰু অকলে আছোঁ এতিয়া অকলে থাকিনো কি কৰিম সেইটো কাৰণে ভাবিলোঁ যে কি এতিয়া কিবা এটা বস্তু বনাওঁ কিবা এটা খাম আৰু তো কিবা এটা বনাই পেলাই এতিয়া ধুনীয়াকৈ খাম আৰু চ' লেটছ গ' পাকঘৰত এতিয়া যাম প্ৰথমতে গাটো ধুই লওঁ তাৰপিছতে বনাই আছোঁ বাকী বস্তুবিলাক কি খাওঁ তো চলো গাটো ধুই লওঁ ফাৰ্ষ্টতে তাৰপিছতে বনাই আছোঁ অ'কে গাইজ গা পা ধোৱা হৈ গ'ল আৰু এতিয়া তো এতিয়া যাওঁ কিবা এটা বনাওঁ আৰু খাওঁ তো গাইজ ভাবিছিলোঁ কিবা এটা বনাই পেলাই খাম তো এতিয়া বনাই পেলাই খোৱাটো নহ'ব আৰু লগৰ এটা আহি আছে ফুটবল খেল চাবলৈ যাওঁ বুলি কৈছে তো ফুটবল খেলকে চাব যাম এতিয়া বনাই পেলাই পাছত খাই আছোঁ চ' এতিয়া যাওঁ আৰু ফুটবল খেল চাই আহোঁ প্ৰথমতে এতিয়া দৰ্জাকেইখন মাৰি লওঁ ঘৰত কোনো নাই ন সেইটো কাৰণে দৰ্জাকেইখন মাৰি ল'ব লাগিব আৰু দৰ্জাকেইখন মাৰি লওঁ সি আহিব এতিয়া চাগে আহি পালেই চাগে তো দৰ্জাকেইখন মাৰি লওঁ আৰু এতিয়া The next day. অ'কে গুড আফটাৰনুন ফ্ৰম ঘৰৰ পৰা তো নেক্সট ডে এতিয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো চ' এতিয়া মানে কি হৈ আছে আমাৰ নামঘৰত যিহেতু ভাদ মাহ চলি আছে যোৱাকালি কৈছিলোঁৱে মই ভাদ মাহ তো ভাদ মাহ যিহেতু নাম চলি আছে তো এফালে ওলাই লৈছোঁ ধুনীয়াকৈ ধুতি চুটি পিন্ধি পেলাই এতিয়া যাম আৰু নামঘৰত আৰু 5 minutes later. গুণগুণে কোনটো পিঠা খাবি কোনটো পিঠা খাবি তিল পিঠা কি আছে দেখা কি জানো গা গাও দেখি উঠা নাই দে পিঠা তিল পিঠা দীঘলীয়া তাৰপিছত গোলাপ ঠাগুল তাৰপিছত
আৰু গাইছ নামঘৰৰ পৰা আহিলোঁ এতিয়া ঘৰতে আছোঁ তো ভিডিঅ'টো এণ্ড কৰোঁ আৰু এতিয়া ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব চাই তো আজিলৈ বাই